আৰু অনুষ্ঠানখন বাতিল কৰিছে এটা ইভেন্ট মেনেজমেণ্টে। আমাৰ কমিটিৰ লগতো বেয়া হোৱা নাই, আমাৰ ৰাইজৰ লগতো বেয়া হোৱা নাই, কিন্তু আমাৰ বেয়া হৈছে সেই ইভেন্ট মেনেজমেণ্টটোৰ লগত। কিয় হৈছে মই কৈ আছো এতিয়া। আমি যিহেতু অনুষ্ঠান আপোনালোকে দেখিব পাইছে, আমি একদম ৰেডি, এতিয়াও কাপোৰতে আছো এই 12টাৰ পৰা। আমাৰ এতিয়া গধূলি 6টা বাজি হ'ল। আমাৰ শ্ব'খন কেঞ্চেল হোৱাৰ পাছত, যেতিয়া এখন ওলোৱাৰ পাছত ওলাই যেতিয়া শ্ব' এখন কেঞ্চেল হৈ যায়, তেতিয়া মন চন বহুত মানে বেয়া লাগি যায়। চ' আমি ভাবিছো যে ওলালোৱে যেতিয়া আমি অকমান ইফালে আহি যাওঁ, চন্দ্ৰপুৰৰ ফালে আমি অকমান ওলাই আহিলো মনটো ভাল লগাবলৈ। তাৰ পাছত যে এতিয়া আমি এটা নিউজ চেনেলত এটা নিউজ পালো, এণ্ড উই আৰ শ্বকড কি এইটো কেনেকে হ'ব পাৰে। মানে লাইক ফাৰ্ষ্ট অফ অল তাহাঁতে আমাৰ শ্ব'খন মেনেজ কৰি আছিলে, সেই ইভেন্ট মেনেজমেণ্টটোৱে। তাহাঁতি আমাক জনোৱাই নাই যে শ্ব'খন ৰাতি হ'ব নে ৰাতিপুৱা হ'ব। আমাক 10:30 বুলি কৈ থৈছে, আমাক একবাৰো কোৱা নাই যে ৰাতি নে ৰাতিপুৱা। ইভেন আমাৰ এগ্ৰিমেণ্টতো তেওঁলোকে AM টো কাটি থৈ দিছে, PM টো কাটি থৈ দিছে। আনকি আপোনালোকে পুলিচে যেতিয়া ফৰেনচিক ৰিপৰ্ট যদি চাই, নিজে কৰি চাব পাৰে ন, তেতিয়া নিজে গম পাব যে সেই ইভেন্ট মেনেজমেণ্টটোৱে কাটি দিছে, মানে AM টো কাটিছে, PM টো কাটিছে। এটা যদি ভালকে তই মেনেজ কৰি আছ, অবভিয়াছলি ক'ব লাগিব যে ৰাতিপুৱা হৈ আছে নে ৰাতি হৈ আছে, সেইটো জনোৱাটো মানে একদম ইম্পৰ্টেণ্ট। আৰু আপোনালোকে কওকচোন, আমাক মেক্সিমামে আমি ৰাতি শ্ব' কৰো, তো মেক্সিমাম আমি কি ভাবিম যদি 10:30 বুলি টাইম কয় আমাক, আমি কি বুলি ভাবিম? আপোনালোকে নিজে ভাবক। 99% মানুহে ভাবিব যে ৰাতি শ্ব'খন আছে, বিকজ আমি মেক্সিমাম 99% শ্ব' আমি ৰাতিহে কৰো। আৰু যদি ৰাতিপুৱা হয় সেইটো উল্লেখ কৰিব লাগিব। আৰু উল্লেখ কৰাটোতো দূৰ, তাতে AM বুলি লিখিব লাগিব, গতিকে সেইটো কাটি দিয়া গৈছে। তাৰ পাছত যে ৰাতিপুৱা ফোন কৰিছে, তোমালোকৰ শ্ব'খন তোমালোকে ওলাই আহিলে নাই এনেকে কৈছে। আমি কৈছো ওলাই আহিলা মানে? কৈছে ওলাই নাই। আমি কৈছো ওলোৱা এতিয়া কিয়, আমাৰ শ্ব'খনতো ৰাতি আছে। কৈছো নহয় এতিয়া আছে। তাৰপিছত আমি দুগৰাকী পাগল হৈ গৈছো, মানে এতিয়া আছে। তাৰপিছত আমি কৈছো যে ঠিক আছে আমি গৈ আছো তেন্তে। আমি বুজিছো, আমি মানুহখিনিৰ কষ্ট বুজিছো। আমি কিন্তু একো আৰ্গুমেণ্টো নাই কৰা। আমি ঠিক আছে আমি যাম, খালি অকণমান দেৰি হ'ব দাদা, আপুনি এটা কাম কৰক 1:30 এক্সটেণ্ড কৰক। তাৰপাছত তেওঁলোকে কৈছে প্ৰথমে হ'ব বুলি। তাৰপিছত চবকে মাতি দিছো, আনকি আমাৰ মেকআপ আৰ্টিষ্ট, ফটোগ্ৰাফাৰ চবকে মাতিছো, আমাৰ ল'ৰাখিনি চবকে মাতি দিছো। মাতাৰ পাছত চববোৰ আহিও গৈছে। আমি ইমান জল্দি কেতিয়াও ওলোৱা নাই চাগে লাইফত, আজি যেনেকে ওলাইছো। ওলোৱাৰ পাছত যায় সেই ইভেন্ট মেনেজমেণ্টটোৱে আমাক কণ্টেক্ট কৰিছে। অলপ যেতিয়া আমি ৰেডি হৈছো, ঘৰৰ পৰা ওলাব লৈছো আৰু আমি কৈছো যে আমি যাব ওলাইছো, তেতিয়া তাহাঁতি কৈছে যে নাই শ্ব'খন কেঞ্চেল। তেতিয়া বহুত বেয়া লাগিছে।